যৌতুক লাগে দি থাকোঁ আমি মাজে মাজে শাৰীৰিক মানে মানসিক হেৰি কৰে নামাৰে মাধ্যম নকৰে আৰু মানে মুখেৰে কয় আৰু কথা শুনাই দিয়ে তাই আৰু ঘৰটো জানি দিয়ে না জানি দিলে পইচা লাগে বস্তু লাগে সেইখিনি লাগে যৌতুকে দাবী কৰে দি থাকোঁ পাৰাখিনি দিওঁ যিখিনি আমাৰ সামৰ্থ্য চিজাৰিং কৰিলে তেতিয়া দিলোঁ 20,000 টাকা দিলোঁ তাৰে আগতে 20,000 টাকা দিয়ে আছোঁ বস্তু লাগে আমি দিয়ে আছোঁ আৰু বস্তু নানি মানে অত্যাচাৰ কৰি মাৰাটো সি একো নকয় সি গুচি যায় গাড়ী চলাই কামত গুচি যায় কি কাম কৰে ল'ৰাজনে কি কাম কৰে গাড়ী চলাই গাড়ী চলাই গিৰিয়েকে মানে কেতিয়াও একো মাত নামাতে মাত একো নকয় এতিয়া আপোনালোকে ছোৱালীগৰাকীৰ দেহত কিবা চিন পাইছে নেকি মই চোৱা নাই তাতে পাওঁ বুলি কৈছিল চাওঁ কথা আপোনাৰ দিছোঁ আৰু যিখিনি পাৰোঁ মানে বস্তু কি বিচাৰে টকাই বিচাৰে টকা বিচাৰে কেতিয়াৰ পৰা এইটো হৈছে আৰম্ভণি ইয়াৰ কৰে পৰা। আৰম্ভণি ল'ৰাজনৰ নাম কি আছিলে দিগন্ত দাস দিগন্ত দাস এতিয়া আপোনালোকে কি বিচাৰিছে গোটেই ঘটনাত এতিয়া ন্যায় বিচাৰিছোঁ আমি ছোৱালীজনী যে সিহঁতে একো নাজানা মানে একো নাজানা ছোৱালীজনী যে ইমান শাস্তি মাৰি পেলালে আমি কি কৰিম এতিয়া সেইখিনি ন্যায় আমাক লাগে শাস্তি দিব লাগে ছোৱালীক যেনেকৈ মাষ্টৰ সি আকৌ ফাঁচি দিব লাগে আমি শনিবাৰে কথা আছোঁ